Hi guys, what's up Facebook? Welcome back to my YouTube channel Dipali to guys. এয়া হৈছে পাৰ্সেল এটা কি অৰ্ডাৰ দিছো আপোনালোকক দেখুৱাম এতিয়া ইমান দিন আপোনালোকক মেখলা চাদৰ দেখুৱাইছিলোঁ আৰু তো আজি ফাইনেলি মই নিজে অৰ্ডাৰ কৰি চালোঁ আৰু এয়া পাই গ'লোঁ এতিয়া কি আছে ইয়াত দেখুৱাম আপোনালোকক এয়া এড্ৰেছ ধুনীয়াকৈ দি পঠাইছে DTDC কৰি তো তাকে এতিয়া আনবক্সিং কৰি আপোনালোকে চাওক কি লৈ আহিছোঁ আৰু যদি ভিডিঅ'টো লাগে প্লিজ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আহিবলগীয়া ভিডিঅ'সমূহ অতি সোনকালে পাবলৈ তো গাইছ আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আনবক্সিং কৰোঁ তো গাইজ দেখিছেনে এয়া বিহুবান হয় তো বিহুবান কেইখন মই অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ দি কিনে টাইম লাগিছে কিন্তু টাইম লাগিছে বনাওঁতে কাৰণ যিহেতু বাৰিষা আছিলে মই অৰ্ডাৰ দিওঁতে বহুত পানী হৈ আছিলে সেইকাৰণে মানে দেৰি হৈছে অকণমান আহোঁতে তো ইয়াৰ দামটো হৈছে 200 টকাকৈ লৈছোঁ কিন্তু এতিয়া কৈ আছে দামটো বাঢ়িব অকণমান যিহেতু হেণ্ডলুমবোৰ মানে হেৰিবোৰ বাহিৰা কাপোৰবোৰ বন্ধ হৈছে বিহুবানবোৰ তো এয়া হৈছে একদম ঘৰত বনোৱা তেনেকৈ মই 10খন দিছিলোঁ তো এখন বোলে বনাওঁতে বোলে বেয়া হ'ল সেইখন নিদিলে এতিয়া 9খন হ'ল মোৰ তো সিহঁতে ক'লে আৰু বেয়া হৈ গৈছে পানীতে মানে যিহেতু যিমান বৰষুণ পৰি আছিল সেইকাৰণে তো এয়া ফাইনেলি পালোঁ বহুত বেছি ভাল লাগিলে কাপোৰকেইখন ভাল লাগিছে তো আপোনালোকেও কণ্টেক্ট কৰি ল'ব পাৰিব কাৰণ লাগে বিহুবান বহুত খুবেই প্ৰয়োজনীয় যাৰ ঘৰত ছোৱালী আছে তাৰ কাৰণেতো আকৌ বেছি প্ৰয়োজনীয় কাৰণ দৰা ঘৰত আহিলে আমাৰ বিহুবান দৰা ঘৰৰ পৰা চাব আহিলেও এই বিহুবানখন দিবই লাগে নিদিলে মানে তেনেকুৱা আৰু দিবই লাগিবই আমাৰ অসমীয়া পৰম্পৰা মতে আমাৰ গাঁৱত আৰু বাকী আপোনালোকৰ ফালে নাজানো কিন্তু বিহুবানখন মাছ বি লাগিবই ইয়াৰ অসমৰ সন্মান তাকে আৰু এয়া খুলি দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব এয়া আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই গাইজ লাভ ইউ